সকল আজি 6 নম্বৰৰ অধ্যায় আন্তৰ্জাতিক সংগঠনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আন্তৰ্জাতিক সংগঠনৰ ৰাষ্ট্ৰসংঘ সকলোৱে চাগে জানাই পঢ়িছাই যে ৰাষ্ট্ৰসংঘ 1945 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। ইয়াৰ আগতো আন এটা সংগঠন জাতিসংঘ প্ৰতিষ্ঠা কৰা হৈছিলে, কিন্তু জাতিসংঘ তিষ্ঠি থাকিব নোৱাৰিলে। এই ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে আৰু ৰাষ্ট্ৰসংঘৰ যিসমূহ আলোচনা কৰা হয় এই আলোচনাসমূহ 6টা ভাষাত বিশেষকৈ আলোচনা কৰা হয়। এইকেইটা হৈছে আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনিছ। 2007 চনলৈকে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আছিলে বান কি মুন। এই নামটো সকলোৱে চাগে শুনিছে বান কি মুনৰ নামটো, কিন্তু বৰ্তমানৰ এতিয়া সচিব প্ৰধানজনৰ নাম হৈছে এণ্টনিও গুটেৰেছ। উপসচিব আছে আমিনা মহম্মদ। আৰু ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ বুলি কওঁতে হ'ব 193খন। ৰাষ্ট্ৰসংঘ বাদেও কিন্তু বাকী কিছুমান আন্তৰ্জাতিক সংগঠন যেনেকৈ বিশ্ব স্বাস্থ্য সংস্থা, বিশ্ব খাদ্য কাৰ্যসূচী ইত্যাদিও কিন্তু গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি এই পাঠটিৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰোঁ। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো যিটো পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায় আৰু এইটো 6 নম্বৰৰ অহা দেখিবলৈ পোৱা যায়। এই প্ৰশ্নটো হৈছে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা। কি কাৰণত ভাৰতবৰ্ষ অন্তৰ্ভুক্তি হৈছিলে তাৰ যুক্তিসমূহ দিবলৈ কৈছে আৰু ইয়াত মই এনেকৈ যুক্তিসমূহ লিখি দিছোঁ পইণ্ট কৰি। ছটা যুক্তি দিছোঁ। আনতে এটা সামৰণি দিছোঁ। গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দৰ্শোৱা। ৰাষ্ট্ৰসংঘৰ যিহেতু বিশ্ব শান্তি ৰক্ষা আৰু নিৰাপত্তা ৰক্ষা কৰা হৈছে মূল উদ্দেশ্য, তথাপি কিন্তু ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ক'ব নোৱাৰি। কিয় ক'ব নোৱাৰি এইটো কাৰণটো দিব লাগিব আৰু সংগঠনটোৱে কি কাম কৰে সেইখিনিও অকণমান লিখিব লাগিব। বাকী সকলোৱেতো জানা যে ৰাষ্ট্ৰসংঘ কি আৰু ৰাষ্ট্ৰসংঘ অংগকেইটাৰ নাম সকলোৱে জানা। আনহাতে এটা 2 নম্বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য উল্লেখ কৰা। উদ্দেশ্য বহুত আছে, তাৰে 2টা লিখিলেই হ'ল। কিতাপত ধুনীয়াকৈ লিখা আছে। ৰাষ্ট্ৰসংঘৰ 2টা মূল নীতি উল্লেখ কৰা। কি নীতিৰ ওপৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট 2 নম্বৰৰ প্ৰশ্নটো হৈছে যে সামাজিক আৰু অৰ্থনৈতিক পৰিষদৰ 2টা কাৰ্য লিখা। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নসমূহ প্ৰায় 2 নম্বৰত পৰীক্ষাত দেখিবলৈ পোৱা যায়। যিহেতু এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্নহে মই আলোচনা কৰিছোঁ, গতিকে এইখিনি ভালকৈ পঢ়িলে তোমালোক উপকৃত হ'বা। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম তোমালোক এটা নতুন চেপ্টাৰৰ সৈতে। এতিয়ালৈ ধন্যবাদ।